কচু বেয়া হৈছে গলে চলে উঘলি গৈছে কলচল আৰু এটা বিশেষ বস্তু আছে এইটো হৈছে বেহাৰ আমি বেহাৰ অলপ চিটি দিছোঁ বেহাৰটো ক'ৰ পৰা আনছা ঘৰৰ মোৰ খেতি A few moments later. Yeah, boy. এই ভিডিঅ'টো স্পন্সৰ কৰিছে এইটো অৰিজিনেল জেন্স কোম্পানীটোৱে কিন্তু এইটোৱে একলাই ময়ে কিনিব পাৰিছোঁ বেলেগ কোনো কিনিব নাপালে এতিয়া এই কোম্পানীতে বন্ধ তথাপিতো আমি স্পন্সৰ কৰিছোঁ মালিকে আটা বাঢ়ি আছে সাপ আছে তো ইয়াত এই জংঘলখিনি দেখিছে আপোনালোকে ইয়াত বিৰাট ডাঙৰ ডাঙৰ সাপ আছে চক মোক কিবা কামুৰি দিলে ইয়াত হাততে কিয় কামুৰি দিলে এতিয়া মোৰ ভয় লাগি গ'ল অলপ আমি যি খানা খাম আজি আমাৰ ফিল্ডতে আমি ব্ৰ'বিলাক লগাইছোঁ গোটেইবিলাক অৰ্ণৱ আছে লগত মাৰি আছোঁ পুটু কলা কচিও কাটি পিনে চেক বহি গৈছে মানে ইয়াৰ হাতত এইবাৰ নেমু টেঙা মাৰিছে হাতত এতিয়া চেক পুজাব আৰু কিন্তু বনতা দুধে টাকলা হৈ গ'ল এপিৰ কাৰণে পুলিচৰ কাৰণে টাকলা হৈ গ'ল দুধে দেখে এতিয়া বম বাটা দিছে আজি বতৰটো তাৰমানে অলপ সেই আৰু মেঘামেঘি হৈছে বাটা বহুত আছে আৰু নদী পাৰতে না এনে প্ৰাঞ্জলে চৌকাটো বনাই আছে আৰু ভালদৰে 2টা বাজিল 2টা বজাত আমাৰ খানাটো দুপৰীয়া 2টা বাজিল আৰু কিন্তু ষ্টাৰ্ট হৈছে আমাৰ মানে বজাৰ আমি এটাত বজাৰ কৰিছোঁ এইবিলাক আছে আমাৰ লগত ব্যঞ্জন খাব লাগে আৰু কৰোণাৰ কাৰণে ভাল আৰু এতিয়া বৰ্তমান কৰোণাটো ট্ৰেণ্ডত আছে না ক'লা কচুটো খাই থাকিব পিঁয়াজ আছে গৰম বস্তু আছে চয়াবিন আছে প্ৰটিনেই আছে আৰু মাংসটো আছে মাংসটোতো খাই আছে কিজানি বস্তু আদা নহৰু আছে ইয়াত পানী বিৰাট কলি যোনটো পানী খাই সেইটোতকৈ ভাল আৰু খালি পানী লাগিবই আমাক বিৰাট কলি খোৱা পানীতকৈ ভাল আৰু এইটো চলো নেমু টেঙা পূৰা খাই থাকিব এতিয়া কৰোণাৰ সময় বহুত ইম্পৰ্টেণ্ট হয় এইটো তেওঁৰ কাৰণে চি ভিটামিন থাকে ইয়াত সকলোৱে জানে এনে চি ভিটামিনটো খাই থাকিব লাগে আৰু ভাল আৰু দেহৰ কাৰণে আৰু ইয়াত মছলাবিলাক আছে আৰু মনত আছে দাইল আছে অলপ আৰু আমাৰ এটা ব্ৰ এটা আছে মানে তেওঁ মাংস নাখায় আৰু কেইদিনমান বাদ দি দিছে মাংস মানে দেহৰ কাৰণে বাদ দি দিছে সেইকাৰণে তেওঁৰ কাৰণে হাঁহৰ কণী লোকেল কণী 2টা আনিলোঁ ইয়াত আছে মিনাৰেল পানী খোৱাৰ কাৰণে এইটো আমাৰ ব্ৰ যোগাৰ কৰিলে ব্ৰ কেনেকুৱা খানা যে খাবা কেনেকুৱা লাগিব আজি এই বতৰটোৰ কাৰণে ভাল লাগিব ন বহুত দিন খোৱা নাই আৰু লগ হোৱা নাই কি ধুনীয়া পৰিৱেশৰ মাজত খানা এটা খাম আজি ইমান ভাল লাগিব চব কি ধুনীয়া পৰিৱেশ কি ধুনীয়া বতাহ মাৰি আছে মানে জেগাটো বম হৈ গ'ল জেগাটো চাই ল'ব পাৰে আপোনালোকে মানে পিকনিক খোৱাৰ কাৰণে বেষ্ট আৰু জেগাটো আৰু আপুনি নলবাৰী ডিষ্ট্ৰিক্টত যদি থাকে তেনেহ'লে ইয়াত খৰালি মাহত আহিব পাৰে আৰু গভৰ্ণমেণ্ট ফিল্ডত হয় মিলন হাইস্কুলৰ ফিল্ড এখন বঢ়িয়া জেগা এইটো চিনেমেটিক শ্বট এটা দেখাম আপোনালোকক চাই থাকিব চিনেমেটিক শ্বটটো কেনে লাগে জনাব লগ হৈ কিনে খানা খোৱা নাছিলোঁ খাম আৰু ভাল লাগিব আৰু বহুত ভাল লাগিব Lost in a city, still so far from home.
যেতিয়া বেক বেঞ্চাৰে ইঞ্জিনিয়াৰ হয় তেতিয়া এনেকুৱা কাম কৰে এইবিলাক খৰি জংঘলৰ পৰা বিচাৰি আনিলোঁ আৰু আমি আমাৰ এই খেতি আনিলে মানে পূৰা জংঘলী খানা আৰু আমাৰ আজি একদম পিয়'ৰ আৰু মোক লগিন মাৰিলি যা এনেকৈ দেখে দিয়ে কাম কৰি মেক্সুদে বৰুৱা চিনেমেটিক শব্দবিলাক এটো চৌকাহে বেজ চৌকাত জুই লাগি আছে না মথাউৰিত জুই লাগিছে এবাৰ আমাৰ পুতু পুতাৰ চাইকেল এখন ক'ৰবাত বাগৰাই থৈ দিছে চকুৰ খাটা বুটা চলিটো চাইকেল এইখন এতিয়া আমি অলপ বাঁহ খৰি বিচাৰি যাই আছোঁ বাঁহ খৰি সন্ধানত যাই আছোঁ নহ'লে মানে কি যোৱাকালি বৰষুণ দিছিল না মানে গছৰ ঠানিবিলাক তিতি কিনে অলপ সেই হৈছে আৰু সেমেকা হৈছে আৰু নজ্বলে আৰু এনেকৈ বেজ হয় চাওক ইমান জংঘলত আমি এতিয়া খৰি বিচাৰি ক'ত যাব লাগিব আৰু তুমি কিনে ভোকৰ ভাতৰ কাৰণে খৰি বিচাৰি সেইবিলাক ভাল হ'ব নেকি আগলিডাল এতিয়া মই জংঘলত নুমি আহিলোঁ আগত যাই আছে আমাৰ ব্ৰ এতিয়া ব্ৰই খৰি কাটিব যাই আছে সাৱধানতা অৱলম্বন কৰি খৰি কাটিব যাই আছে শুকান বাঁহডাল পালে ভাল আছিল বঢ়িয়া এটা জ্বলব দিয়ক লগ দিলা কাটে চাওক ক'ত আহিছোঁ চাওক আপোনালোকে ইয়াত বম ডাঙৰ সাপ আছে ইয়াত অজগৰো পোৱা যায় চাওক কিবা এটা খাবলৈ হ'লে মানে খানা খাবলৈ হ'লে আপুনি এইখিনি কৰিবই লাগিব মানে জংঘলৰ মাজত খানা খাব আহিছোঁ না এইটো চাওক কি বম কাটা আছে কটা বাঁহৰ মানে কটা বাঁহ আছে নাই ইয়াত কাটি থকা বাঁহটো বাপৰে তাই গৈছে এইটো কাটিব লাগিব কাটিব অসুবিধা নাই ইয়াত চাওক মোক কিবা কামুৰি দিলে ইয়াত হাততে কি কামুৰি দিলে এতিয়া মোৰ ভয় লাগি গ'ল অলপ ইয়াত দগৰি পিপৰা আছে ইয়াতে চাব পাৰে আপোনালোকে এইবিলাক কি আছে দেখিছে এইবিলাক এই ৰঙা পোক জামিলে বুলি কয় আমাৰ নলবাৰীয়া ভাষাত এইটো এই বেয়া কামোৰ দিয়ে সিহঁতে জংঘলত আহি কেনেকুৱা লাগিছে ভয় লাগিছেনে নাই একদম কাশ্মীৰত ডিউটি কৰা যেন পাইছোঁ আমাৰ পৰা আহি কিনে হৈ যাব এইখিনি দি চাফিচিয়েণ্ট বাঁহখিনি আনিলোঁ আমি বহুত সাৱধানেৰে আনিলোঁ আৰু বাঁহখিনি আৰু সাপ দেখা নাপালেও আৰু ইয়াত বম সাপ আছেতো ইয়াত এই জংঘলখিনি দেখিছে আপোনালোকে ইয়াত বিৰাট ডাঙৰ সাপ আছে মানে ভয় লাগে আৰু কামুৰিব পাৰে না ইয়াতে বেয়া আৰু খানাটোতো খাবাই লাগিব আৰু কৰিবই লাগিব এখন ইয়াত মানে এইখিনি ৰিক্স ল'বই লাগিব আৰু খানা এটা খোৱাৰ কাৰণে বম বুলি ক'ল না খান দেখাই নাই কিন্তু বৈদ্য হৈছে এখন কচু ধৰিছে কচু এখন বম হৈছে কলা কচু দিছে ধৰিছে মই মাংস খালোঁ আৰু এখন খালোঁ বুলি কৈছে তাৰপিছত এখন সৰিছি প্ৰাঞ্জলে নিজৰ মুখেদি স্বীকাৰ কৰি গৈছে মই মাংস টেষ্ট কৰিলোঁ কিন্তু এখন বম হৈছে আছে এখন আৰু ইলাক না কি গলত জুই এখন আছে কলা কচু আৰু অলপ ইলাক আমাৰ চয়াবিন আলু দালি আৰু বেঙেনা গোটেইখিনিয়ে বস্তু আছে পিয়'ৰ বস্তু আছে বস্তু আৰু গোটেইখিনি ঘৰৰ বস্তু ঘৰুৱা বস্তু ইয়াত গোটেই মানে বজাৰৰ পৰা আমি অনা নাই গোটেইখিনি লোকেল বস্তু জংঘলৰ পৰা কচু আনিছোঁ জংঘলৰ পৰা কচু আনিছোঁ আদা আমি বাৰীৰ পৰা আনিছোঁ আমাৰ নিজৰ খেতিৰ লাওটো বেলেগৰ পৰা আনিছোঁ আৰু আমাৰ এইটো আলুটো ঘৰৰে আছিল কচুটো বাৰাই নাখাওঁ কচু বেয়া ধৰিছে গলে চলে উঘলি গৈছে কল চল আৰু এটা বিশেষ বস্তু আছে এইটো হৈছে বেহাৰ আমি বেহাৰ অলপ চিটি দিছোঁ বেহাৰটো ক'ৰ পৰা আনিছা ঘৰৰ মোৰ খেতি গলৰ পৰ নষ্ট হৈ গৈছে খৰচ নাই কাটৰি দি কৰিছে ইমান যি হ'ব খৰি একডাল সোমাই কিনে মই উঠলে পুৰা উঠালে দিম উঠা লাগিছে Spicy meat. Yeah, boy.
That's it. এই কাপোৰখন কান্নো খাবি এতিয়া টাইম বাজিল 3:04 হ'ল এতিয়া মোটামুটি আমাৰ আধা খানা হৈ গ'ল প্ৰায় সাগৰ সদৃশ্য দেখা পাই আছো এতিয়া আমি ভাতটো বহাই দিলোঁ ইয়াত 3 দিন আছে আৰু ইয়াত ভাতটো বহাই দিলোঁ মোটামুটি 4টা বজাত হৈ যাব আমাৰ খানা খোৱা হৈ যাব খানাত অলপ দেৰি হ'বও লাগে খানাত অলপ দেৰি হ'বও লাগে ঘৰতো 2টা বজাত ভাত খোৱা নহয় পাৰ্থক্য কি থাকিল সেইটোৱে কথা এয়া আমাৰ ভাত খোৱা সঁজুলি কলপাত এয়া অৰ্ণৱ এয়া আলফা এয়া কলপাত এয়া কলপাত সেয়া অৰ্ণৱ এয়া আলফা আৰু এয়া পুটু পটকা উৰাই আছো খানা লাগব হা কেইজন আছো দুটা কণী আনিছিলো এটা ক'ত গিয়া লাগব দোকানত দিলি ন ভাত লৈ মেনু কাটি আছোঁ আমি মেনু টেঙা আৰু ব্ৰই মেনু টেঙা কাটিছে এয়া পুটু কোনেটো এয়া আলফা এয়া পুটু এয়া মই এয়া চিন্টু এয়া অৰ্ণৱ এয়া আমাৰ বনো ভিউটো বম লগাইছে বিদ্যা সঁচাই কলপাতৰ খানা কলপাতৰ ফাইনেলি আমি খাব বহিলোঁ এতিয়া তাত নেমু টেঙা ভাত দি দিছে আমাৰ ব্ৰই আৰু তাত তৰকাৰীটো দিছে আৰু মাংসটো আছে দে আৰু খাংতে আৰু ইনকে ফটো উঠে এইটো ভিতৰটো কেমেৰা বেয়া নেকি মোৰ বঢ়িয়া কেমেৰা এখন আঞ্জা খোৱাহে কথা এতিয়া কালাৰ দেখা পাইছে আপোনালোকে কেনেকুৱা কালাৰ হৈছে দাৰ্জিলিং ফাৰ্ষ্ট ক্লাছ হৈছে বাইদেউ তৰকাৰী খোৱা হ'বই কি ক্লাছ আলফা দা আঞ্জা দক আলফা আঞ্জা দক হয় মাছে ছাগলে খাব আৰু আমাৰ আছে উল্টো দিছে আপুনি খাবি না কি